Hi guys, good morning and welcome back to my another vlogs. So আজি অষ্টমী পূজা so ধৰক একবাৰ ওলাই যাওঁ সেইকাৰণে ভাবিলোঁ ব্লগ এটা শ্বুট কৰোঁ সেইকাৰণে কেমেৰাটো উলিয়াই লৈছোঁ আৰু so কি দেখাব পাৰোঁ কি কৰি চাই থাকক কিবা এটা ধামাকা হ'ব যাই আছে কিন্তু এক জেগাত যাই আছোঁ হয়তো থাম্বনেইল দেখি গমেই পাইছে কোকজন so চাই থাকক গাইজ এতিয়া মানে আহি বাল্যচা পালোঁ বাল্যচাটো ধৰক দুৰ্গা পূজা হৈ আছে এতিয়া ধৰক এতিয়া নোসোমাওঁ আহোঁতে যদি ধৰক ভিডিঅ'টো বহুত দীঘল হ'ব পাৰে নহ'লে নেট খাওঁ আৰু যদি ভিডিঅ'টো শ্বৰ্ট হ'ব পাৰে তেতিয়াহ'লে দেখাম চ' চাই থাকক এতিয়া যাই আছোঁ ডাইৰেক্টলি বেলচৰ চ' লগ পাই আছোঁ গাইজ আহি এমবাজাৰ হৈ মানে আকপাক মস্ত আকপাক ঘূৰি এতিয়া গাড়ীত তেলটো ভৰাওঁ নহ'লে এখন বেলচৰ যাব নহয় ঠেলা পেলাব এক ঠেলা পেলাব দিম ৰ'ব ব্লগ বনাত বিজি গাইজ চবে ইমান ডাঙৰ ব্লগাৰ 200 না So guys, এইটো ফাৰ্ষ্ট ব্ৰেক মানে গাড়ীত তেল ভৰালোঁ তাৰপিছত অলপমান কিবা চুবাওঁ সেইকাৰণে লৈ ল'লোঁ চিগাৰ এটা লৈছোঁ এটা চুবাই যায় একদম বেলচৰ উঠিম গাইজ ফাৰ্ষ্ট ব্ৰেক আৰু মাজত ব্ৰেক নাই ফটোশ্বুটো উঠিম দিয়ক মাজত এইগিলা ফটো ইনষ্টাগ্ৰামত পাব আইডিটো হেৰি আহি আছে চ' ইনষ্টাগ্ৰামত চাৰ্চ কৰক ফটোশ্বুটো দিম গাইজ দুটা লাইক দিবি চ' গাইজ এতিয়া বৰ্তমান যাই আছোঁ বৰ্ধনৰ ইপিনে এইটো ৰাস্তাতে আহি পেলাই আপোনাৰ চামতাৰ মাজেদি ইপিনে আহি আছোঁ গাড়ী আজি বহুত আছে গাইজ সেইকাৰণে ধৰক চাউণ্ড কোৱালিটি অলপমান প্ৰব্লেম হ'ব পাৰে আৰু আজি এটা বেলেগ মোবাইল দি শ্বট লৈ আছোঁ কোৱালিটি কেনে হৈছে এইটো ক'ব ৰিয়েলমি 8 Pro দি শ্বট লৈ আছোঁ চ' কোৱালিটিটো জনাব আপোনালোকে কমেণ্টত আৰু লাইক কৰক গাইজ লাইক কৰক এই গৰমত গাড়ী চলাই আছোঁ গাইজ হেলমেট পিন্ধি চ' আহি বিয়ামপুৰ পালোঁ গাইজ মানুহ দেখছি না নাই ৰাস্তাত যিটো যাম এই গৰমখনত কেম্পা কৰি দিছে চাই থাকক আহিলোঁ কিন্তু ধৰক এমানে মানুহ এতিয়া গাড়ীখন থোৱা জেগা নাই থক আহি ৰাস্তা বেছি একদম মূৰ পালোঁ হ'লেও থলতে কিবা কয় আমি ইয়াতে আছো বাকী যি নহওক গাইজ দিনটোত কিন্তু গৰম দিছে ইচ্ছা বোলে একদম পাৰাখানি দি দিছে পুৰা ৰাতি দিব লাগিছিল যিমান যি নহওক এতিয়া সেইগিলা বাদ দিয়ক এতিয়া আমি বটিং কৰিম আহক একদম চাই লওঁ কি কৰোঁ চ' গাইজ ফাইনেলি আহি পালোঁ চ' এতিয়া মানে অলপমান বটিং কৰিম দেখাই আছোঁ আহিব পাৰ বেছি সময় নাই ভিতৰত ধৰক দুটা হেৰি লৈছোঁ আৰু ক্লিপ ভিতৰত কথা মানে হাল্লা হৈ আছে সেইকাৰণে বিশেষ কথা কোৱা নাই এতিয়া মানে বটিং কৰিম চ' দেখাই আছোঁ কোনটা চিনে মাৰিব গাইজ বুম গাইজ লাইভত ফার্স্ট টাইম নাই মোৰ সেকেন্ড টাইম আরে সিনা দালছিনে না হয় মই একদম এফাকে ৰোড হেফাকে চলা চ' হেৰি টাইমৰ মাজতে দিনটো পাৰ কৰিলোঁ লগ গাইজ যেনেকৈ কি নহওক চ' কেনে আছি ক'ব পাৰ কমেণ্ট এটা কৰক যেনেকৈ কি নহওক A few moments later. চ' গাইজ এতিয়া ধৰক বহুত সময় হ'ল এতিয়া ঘৰতে যাওঁ সেইকাৰণে হোটেলত সোমালোঁ কিবা এটা খাই লওঁ চ' কি খাওঁ দেখি আছোঁ দিয়ক গাইজ চাওমিনে আনিলোঁ দিয়ক তাৰপিছত ঘুগনি আৰু কণী খালাক ৰহিমে চাওমিন খালাক এবাগে আমাৰ নিকু ভাই চাওমিনত হাত দিছি মাত্ৰ সেইটো হ'ল যাৰ মোবাইলে ভিডিঅ' কৰি আছোঁ মালিক চ' গাইজ ভিডিঅ'টো কেনে পালাক জনাব আহি নলবাৰী পালোঁ চ' যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব এণ্ড যদি চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এতিয়া মানে এনাৰ্জি একদমেই নাই গাইজ একদম ল' এনাৰ্জি চ' দিল্লান টাটা বাই বাই থেংক ইউ জয় অসম